थांबा शिवरात्रि पूजा प्रति बছर शिवरात्रि पूजा जायो बेयाव माने विभिन्न गामिनिफ्राय माने बर' विभिन्न जाति जनगोष्ठी मानसि बेयाव जमा जाफायो बैयाबो माने गासैबो माने बेयाव गोसोनि मोनसे आसा लानानै फैयो दा बे हिसाबै बेयाव जायफ्रा फैयो बेनो माने माबा मोनसे मोनो आरो बे हिसाबै दिनै बिसास मोनसे दङ मानसिनि गेजेराव बे बिसासखौ लानानै दिनैसिम फुजाया सोलिबाय थायो बेवहाय दिनैनि बेलायाव गोथार समाव रायजो राजाखौ मा होनना खावलायगोन दा बेखौनो बुंनो माने आङो आंनिफ्राय जे गासैबो बेखौनो खावलायो जाहाथे नैबे माबाया बे शिवरात्रिहा प्रति बोसोर जाहाथे बिदिनो जाहाथे गाजा गोमजायै जाहाथे सालायलाङो आरो बे हिसाबै गासैबो फैनानै जाहाथे बेयावहा सहाय सहযোগ फैनांगौ बेखौनो आं बेनिफ्राय खावलायो दङ जिहेतु नैबे जाबाय थामाइसर जायखौ थामाइसर होनना बुंदों बे थामाइसर जायगाया नोंथांनि बियाबनि सिङाव जागोन बेखौ फोजौखांनायनि थाखाय नोंथाङा माबायदि राहा लागोन एक्सुवेलि बुंनो थाङोबा नैबेखौ जोङो मोनसे माबा हिसाबै मा होनना बुङो बेखौ मोनसे टुरिजिम हिसाबै जों बेखौ माने माबा खालामना लाखिनांगौ आरो बेयाव जोंहा मोनसे अभाब दङ जेनेबा गेस्ट हाउस नांगौ मोनसे बुस्थु जा माने बिया भबन कारण मानो होनबा मानसिफ्रा फैनानै बेयावहा थांलाय फैलाय खालामो आरो बिनिफ्राय टेबोलखौ जुरानिफ्राय मानसि फैयो थानायनि मोनसे परिबेक नागिरो बे परिबेकखौ मोनफाया थारमाने बेखायनो मोनसे गेस्ट हाउस बनायनाय मोनसे थांखि लादों आं बेयावहा बिटिआर सरकारनिफ्राय नाथाय दिनैसिम नोजोराव जों लानायखौ नुवाखै आसाम सरकार खिन्थु आसाम दखानाव गोग्लैदों लादों खिन्थु बिटिआर सरकारा दिनैसिम बे टुरिजम माबायाव नोंथाङा जिहेतु सासे खुंथाय आफादनि सासे सोद्रोमा जानानै माबायदि राहा लागोन एक्सुवेलि बुंनो थाङोबा मा जाबाय जिहेतु कभिडनि कारणे जिहेतु दा आंसियाव माने थाखा फैसानि खेथ्रआव एसे माबा जादों मानो होनबा सेन्ट्रेल गभर्नमेन्टआ आसामाव होगोन आसामनिफ्राय बिटिआर फैयो नालाय गतिके कभिडनि कारणे किसु एसे इफाल इफाल जाना दङ गतिके मार्चनि उनावहा फैसा फैयोब्ला माने आङो नैयावहा जोंनि बिटिआरनि सिएमखौ बुंनानै माबा मोनसे फान्ड लाबोनो नाजागोन आं নমস্কাৰ জনাইছোঁ আচলতে মই এই ঐতিহ্যমণ্ডিত যি তামেশ্বৰ দেৱালয় ইয়াত আহি অতিকৈ অভিভূত হৈছোঁ যে বিগত বছৰসমূহৰ তুলনাত এইবাৰো বহুত যথেষ্ট ৰাইজ এই আমাৰ যি আজি শিৱৰাত্ৰি মহাশিৱৰাত্ৰিত অংশগ্ৰহণ কৰি তেওঁলোকে যি আশীৰ্বাদ বিচাৰিছে আমিও আহিছোঁ তেওঁৰ আশীৰ্বাদ ল'বলৈ গতিকে মই এজন ভক্ত হিচাপে এইটোৱে ৰাইজৰ ওচৰত প্ৰণিপাত জনাওঁ যে তেওঁলোকৰ যিখিনি তেওঁলোকৰ মনৰ কামনা সেইখিনি পূৰ্ণ হওক তেখেতসকলে আশীৰ্বাদ দিয়ক যে তেওঁলোকৰ ভৱিষ্যত জীৱনবিলাক সুখৰ হওক সমৃদ্ধি হওক এইখিনিয়ে মোৰ ক'বলগীয়া থেংক ইউ ব্যৱস্থাটো কেনেকুৱা কৰিছে নমস্কাৰ অপৰাধ সহস্ৰনিকে দশামিত্ৰ মামিত্ৰ ক্ষেমন্ত্ৰী পৰমেশ্বর নম শিৱায় নিবেদয়ামি স্বপ্ৰণতংকতি পৰমেশ্বর শিৱ ভোলে বাবা আমি শ্ৰী শ্ৰী তামেশ্বৰ দেৱালয়ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী শিৱৰাত্ৰি মহোৎসৱ আয়োজন কৰিছোঁ ইয়াতে আমাৰ ভক্ত 50,000ৰো অধিক লোক সমাগত হোৱাৰ এটা ইংগিত পাইছোঁ যা নহওক তেওঁলোকৰ আপ্যায়নৰ কাৰণে আমি এই পায়স ভোগ চাহ আৰু অন্যান্য বস্তুবোৰ আছে তেওঁলোকক আমি খাদ্য অনুযায়ী তেওঁলোকক আমি খুৱাই আছোঁ আৰু আমাৰ এই প্ৰগ্ৰেমটো আমাৰ দুদিনীয়া অহাকালি দিনৰ 1 বজাৰ লগে লগে আমাৰ ইয়াৰে এই অঞ্চলৰ বিশিষ্ট খেৰাই নৃত্য দলে নৃত্য পৰিৱেশন কৰিব খেৰাই নৃত্যৰ কাৰণে আমাৰ এই অঞ্চল মানুহ অতি মানে হাবিয়াস হৈ থাকে যে তামেশ্বৰ দেৱালয়ত খেৰাই নৃত্য হ'ব আমি যাব লাগে ভাত পানী সোনকালে বনাই খাই আমি চাব লাগে এই যে ইয়াত তামেশ্বৰ দেৱালয় ইয়াত কি পায় ভক্তসকলে কিয় আহে ইয়াতে এটা লোকবিশ্বাস ধৰ্মীয় ইয়াতে মই যি পূজা কৰি থাকোঁতে মোক কিছুমান মানুহে কৈছে যে হেৰি ঠাকুৰ মই ল'ৰা সন্তান এটা পাইছোঁ মোৰ ছোৱালী 3জনী গতিকে মই এই বাবাক মই বেলপাত দিয়াৰ পিছত এই সন্তানটো পাইছোঁ আপুনি আশীৰ্বাদ দিয়ক মই আশীৰ্বাদ দিছোঁ ইয়াতে তাৰমানে মানস মতে যি সাধনা পায় এইটো 100% আৰু সেইটো কাৰণে মানুহখিনি ইয়াতে মানে হেতা হ'ব লাগে এতিয়া আপোনালোকে দেখা পাইছে কিমান লাইন এই পিডব্লিউ ৰাস্তালৈকে মানে লাইন হৈছে আৰু এটা মোৰ কথা মানে দুখেৰে ক'ব খোজোঁ যে আমাৰ এই মন্দিৰটো মানে দ্বাদশ শতিকাৰ চৰকাৰৰ ফালৰ পৰা কোনো অৰিহণা নাই জাষ্ট বাউণ্ডাৰী এটা দিছে আৰু যিবিলাক আমাৰ শিলৰ ভাস্কৰ্য সেইবিলাক এটা সৰু মিউজিয়াম বনাই তাতে থৈ দিছে কোনো অসমৰ যিখিনি বিলাসবহুল আঁচনি আছে এই যে অসম দৰ্শনৰ কি আঁচনিবিলাক অসম দৰ্শনৰ আঁচনিটো আপোনাৰ পানীৰ টেংকি এটা আৰু আপোনাৰ ইউৰিনেল এনেকৈ পাইছোঁ কিন্তু আমাক সেইখিনিয়ে আমি পৰ্যাপ্ত নহয় আমাক এটা কোটি কোটি টকা দিলেহে এটা পৰ্যটকৰ কেন্দ্ৰবিন্দু আমি কৰিব পাৰিলোঁ হয় কিন্তু চৰকাৰৰ অৱহেলা এতিয়া আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি ইতিমধ্যে লেটাৰ পঠাইছোঁ আৰু আমাৰ বিটিআৰৰ চি প্ৰমোদ বড়ো ছাৰলৈ পঠাইছোঁ তেওঁলোকে আগৰ যিবিলাকে যি কাম কৰিলে আপোনালোকে নতুনভাৱে কামখিনি কৰি এটা ৰাইজক দেখুৱাই দিয়ক
এইখিনি মোৰ কাণত দি যোগাযোগ অসমবাসীলৈ মোৰ আমাৰ সমিতিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে সুখে শান্তিয়ে থাকক আৰু আপোনালোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলো সমাজলৈ। ইয়াতে কোনো ভাষা ভাষী কথা নাখায়, সকলো মানুহৰ ইয়াতে উপস্থিতি একদম আগৰ পৰাই মানে বিধি বাদ নোপোৱা অৱস্থা, কোনো জাতিৰ হেৰি নাহে ইয়াতে। গতিকে মই আপোনালোকৰ টিভিৰ যোগেদি সকলোলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।